গাইজ গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা চাগে 9:30 মানে বাজিলে আৰু এতিয়াহে মোৰ গুড মৰ্ণিং হৈছে আৰু বাকী চবৰে হৈছে কেতিয়াবাই। মই এই উঠিয়ে মোবাইলটো হাতত লৈছোঁ, মোক ধোৱাই নাই। ভাবিলোঁ আপোনালোকক মানে এটা বস্তু দেখুৱাওঁ। মানে আপোনালোকেতো দেখিয়ে আছে আমাৰ ঘৰৰ মানে অকণমান কাম চলি আছে আৰু এই ঘৰ চৰ ভাল কৰি আছে, ঘৰ চৰ মিস্ত্ৰী কাম কৰি আছে। আৰু এতিয়া চাওক আপোনালোকে আমাৰ ইয়াৰ ঘৰ চব উল্টা কৰি আছে আৰু এইবিলাক বস্তুবিলাক ওলাব আৰু আজি এইবিলাক ঘৰৰ বস্তু ওলাব। আৰু এয়া চাওক আপোনালোকে বস্তুবিলাক চব মানে এইবিলাক ঘৰবিলাকত টাইলছ লগাব আৰু ঘৰৰ কাপোৰবিলাক কোনটো ৰুমত আছে আপোনালোকক দেখাই আছোঁ। আৰু এইবিলাক মানে কি কাৰণে কৰি আছে গম পাব আপোনালোকে সোনকালে, কিয়নো কৰি আছে। গোটেই ঘৰবিলাকত নতুনকৈ ৰং কৰি আছে, তাৰপিছত টাইলছ লগাব। ভিডিঅ'বিলাক চাই থাকিলে গম পাই থাকিব, আপোনালোকক দেখাম। সেইকাৰণে মিনি ব্লগটো আৰম্ভ কৰিছোঁ। গুণ্ডুৰেতো জানেই কাম কৰাত ভাল বুলি, আপোনালোকে চাওক গুণ্ডুৰে কাম কৰি আছে। এতিয়া আমি ঘৰ এৰি ক'ৰবাত যাওঁৱে নে কি গম পাব আৰু আপোনালোকে। এয়া চাওক টেবুল আহি পাইছে, ইমান পাৰা টেবুল। আৰু এইবিলাক হৈছে আমাৰ কাপোৰবিলাক কেনেকৈ আহিছে আৰু এইবিলাক ব্লাউজ দেই, এই ব্লাউজ কিবা কিবিবিলাক। গাইজ ভাবিছিলোঁ এটা ৰুম কৰিব, কিন্তু এতিয়া দুটা ৰুমে কৰিব। এতিয়া এইটো ৰুমৰ বস্তুবিলাকো খালী কৰিব লাগিব আৰু এতিয়া মানে এইবিলাক চব বস্তু মানে মোৰ ৰুমত চিফ্ট কৰিব লাগিব আৰু এতিয়া মানে তাই ৰুম গাইজ ড্ৰয়িং ৰুম। আৰু গাইজ আপোনালোকে তাই যেনেকুৱাকৈ ভিডিঅ' আছে আপোনালোকে গমেই পাইছে, তাই অকল ভিডিঅ'টোত এনেকৈ ধৰি আছে, বাকী বস্তুবিলাক আমি এইটো পাৰ্টত ধৰি আছোঁ। গাইজ মই এতিয়ালৈ উঠাই মানে উঠি একো খোৱাই নাই, মই মুখখন ধোৱাই নাই, উঠিছোঁ মায়ে গান গাই গাই কৰিছে মানে এবাৰ আলহী গাইজ আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে, মানে আমাৰ ইমান টাইলছ লগা আছোঁ আমি লাগম যে আমি মানে আমাৰ তোমাৰ পইচা চইচাও নাই, কিবা বিয়া চিয়া ঠিক হৈছে নেকি, বিয়া আহি আছে নেকি, সেইকাৰণে আপোনালোকে ভাবিব আৰু নিজে মোৰ বস্তুখিনি ভালকৈ থৈ আছে আৰু আমি ইয়াতে বহি আছোঁ এনেকৈ। তো গাইজ আপোনালোকে দেখিছে আমাৰ ঘৰৰ কি অৱস্থা কৰি আছে বৰ্তমান। আৰু এয়া আমি ইমান বস্তু ক'ত লাগে, এইখন বিচনাতে এনেকৈ বস্তুবিলাক থোৱা আছে। গোটেই ৰুমটো একদম চাওক মানে সেইহান হৈছে, কি বুলি কয় যেনেকৈ মানে ভাড়া ৰুম আৰু এটা ৰুমতে কিবাকৈ আছোঁ তেনেকুৱা টাইপ হৈছে। বাকী अच्छी लगे दिल को मेरे हर तेरी बात रे, साया तेरा बन के चलूं इतना है ख्वाब रे। গাইজ আজি আপোনালোকক দিনটো আমি দেখুৱালোঁ, দিনটো আমাৰ মানে ঘৰ চৰ ভাঙাবিলাক দেখুৱালোঁ। আৰু এতিয়া আজিৰ ব্লগটো শেষ কৰিম, কালি নতুন এটা মিনি ব্লগ আৰম্ভ কৰিম। আৰু কেনেকুৱা লাগিলে মুনি মোক মাৰে, আকৌ মুনি মোক মাৰে, মই মাৰোঁ ছোৱালী এটাক ভাল পাই আমি তাক খবাই দিছিলো আপি তাৰো বিকি বৈছি বহামতে সি
আমি সবাই আসলো সি দাউরি গেলে রুম শুমেছি আমি না জানতে সি সুমতো আছি তাৰপিছত এয়া লগিতে ছবি দেখছি হয় অ ও গাইজ আপোনালোকে শুনিলে এতিয়া আমাৰ টিকুৱে আপোনালোকক কাহিনী ক'লে কোনে চুমা খাইছে এতিয়া বাই বাই আকৌ কালি নতুন কাহিনী এটা শুনিম বাই বাই আকৌ বাই বাই গুড নাইট গুড নাইট গুড নাইট আকৌ লগ পাম নেক্সট ভিডিঅ'ত কালি পাম কালি লগ পাম বাই বাই